Good morning from home. Welcome back to my YouTube channel. আজি তিনিটা মহান ব্যক্তিক মই এনেকৈ ধুবলৈ গৈ আছোঁ মানে আপোনালোকে ভাবিবা চবেই যদি মানে সিহঁতে এটা কণ্ট্ৰভাৰ্চি কৰি আছে নতুনকৈ মইনো পিছত থাকোঁ কিয় তো ময়ো আহিছোঁ সিহঁতক অলপ দিবৰ কাৰণে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই তিনিটা ব্যক্তি হৈছে কোন? এক নম্বৰত ৰিয়েল ষ্টিক, 2 নম্বৰত আমাৰ মিষ্টাৰ JSB, সেইটো আৰু মানে নকওঁ আৰু তাক। আৰু এটা নতুনকৈ ওলাইছে ধুমকেতু ফ্ৰম আছাম। আৰে ভাই তহঁতৰ যদি কোনো টপিক নাই ভিডিঅ' বনোৱাৰ কাৰণে ভাই শুই থাক না ৰে, এনেই মিছামিচি কিয় জ্বলাই আছা? মানে কিবা লাগে চোৱাতেও, মানে কি বৰিং, কি বেয়া লেতেৰা গালি, আৰু সিহঁতে বোলে মানে গোটেই অসমৰ মানুহ বেয়া হৈ গ'ল, ডাঙৰ ডাঙৰ ইউটিউবাৰ ডিম্পুৱে বেয়া কৰিলে, বিকাশ চেত্ৰী বেয়া কৰিলে, সিহঁতক কয় গাড়ী দেখায় কিবা দেখায়। এই বুঢ়াটোতো কেলা নকয় আৰু এইটো মানে ফেচবুকটো খুলিবই নোৱাৰি, সিহঁতৰে ভিডিঅ'। তাতে ভিডিঅ' বনাইছে, তাত ক'ব লগা একো নাই, আমাৰ কি আছে ক'ব লগা? একো নাই, তাতে ভিডিঅ' বনাই থাক, ন' প্ৰব্লেম। JSB কভাৰ চং ভিডিঅ' বনাইছা, কিবা বনাইছা, সেইবিলাকত ক'ব লগা মোৰ একো নাই। বাট এই কাক গালি দিয়া, তাক গালি দিয়া, এইবিলাক কি মানে? নতুন ট্ৰেণ্ড বনাই দিলি এটা নেকি? কি মজা ৰে, মানিছোঁ আৰু তহঁতক তিনিওটাক। মানে দুটা হ'ব লাগিছিল, এটা ক'ৰ পৰা আহি গ'ল। তেতিয়া এই ৰিয়েলিষ্টিক আৰু তই ঠিক আছিলি, মানে যোৰা পাঘৰ যোৰা হৈ থাকিলোৱে। আৰে তোমালোকৰ পৰা শিকিম কি ৰে ভাই? আমি এটা নতুন ইউটিউবাৰ হিচাপে শিকিম কি তোমালোকৰ পৰা? কোৱা। অলপ ভাল কণ্টেণ্ট বনোৱা না, আমিও মটিভেট হওঁ, যাতে আমিও শিকিব পাৰোঁ কিবা এটা নতুন বস্তু এটা। কি মানে ঘাটিয়া মানে টপিকবিলাক বনোৱা ন, ভাল কণ্টেণ্ট বনোৱা না, আমিও চলুট কৰিম ন। আগে পিছে মোৰ JSBৰ মানে কি ভিডিঅ' চিডিঅ'বিলাক ঠিকেই আছিলে, ভালে লাগি আছিলে। এতিয়া মানে JSBও সেই মানে মক্কেলামি কৰিব ষ্টাৰ্ট কৰি দিলে। এই কি এইটো ৰিয়েলিষ্টিক নে কি? এইটোতো ৰিয়েল মানে কি ক'ম আৰু, সেইটো এই ফটুৱা ৰিয়েল কৰে গোটেই। তাতো মানে একো সেয়ে নাই, মানে একো সেয়ে নাই। আৰে ভাই তই অফিচত কাম কৰ, অফিচতে কাম কৰি থাকবি, এইবিলাকত কিয় সোমাই আছে মাজত? বাদ দে আৰু, হৈ গ'ল, তই বুঢ়া হ'লি আৰু এতিয়া। অফিচ লাইফ ঠিক আছে তোৰ, এইবিলাক মাথা মাৰি বাদ দে, লাভ নাই। তই শুই থাক, অলপ গৰম পানী কৰ, ঠাণ্ডা দিন পৰিছে, গা ধোৱাৰ কাৰণে প্ৰব্লেম হয়, চুলি তুলি এনেই নাই আৰু গুচি যাব বেছি কষ্ট কৰি ভিডিঅ' বনাই থাকিলে। হ'ব দে, আমাক চান্স দে অলপ, আমিও কৰোঁ। লাগিছোঁ, আহিছোঁ, তহঁতৰ পিছত ময়ো পৰিছোঁ আৰু। তহঁতে যি ষ্টাৰ্ট কৰি আছা মই সেইটোৱে কৰিম এতিয়া, তহঁতকে চাই কপি কৰিম এতিয়া, কপি। তহঁতকে গালি দিম, তহঁতে যিমান গালি পাৰিবি মই সিমান গালি পাৰিম তহঁতক। কেলা ভাল কণ্টেণ্ট বনা, মক্কেলামি কৰা বেছি, ডাইৰেক্ট মানে কোনো সেই নাই ভিডিঅ'ত, এণ্টাৰটেইনমেণ্ট নাই, একো নাই। আমি বাৰু নাজানোৱেই, কেতিয়াবা এই কৰা কাৰোবাক টেঙা নিদিবা, কাৰোবাক আৰে ৰ'ষ্টিং কৰ, গালি পাৰ, সেইবিলাক কৰাত সেই আছে। আৰু যিটো লেংগুৱেজ মানে ন, কিবা পুতেক মানে বহুত ভাল মানে কণ্টেণ্ট দিম বুলি কয়, ভাল বস্তু শিকাম বুলি কয়, এইটোৱে নেকি? আৰু JSB যে কথাই প্ৰতি কৈ থাকা, ইঞ্জিনিয়াৰ, তো তাত কি কৰিম আমি? গাড়ী বনাইছা ভাল কথা ন, বনোৱা আৰু 10খন বনোৱা। অসমত তেনেকুৱা টেলেণ্টেড ল'ৰা লাগেই, নৱপ্ৰজন্ম তেনেকুৱা আৰু 1000টা হওক, খুব ভাল কথা। তুমি সেইখিনি কাম কৰিছা, অসমৰ কাৰণে গৌৰৱৰ কথা। সেইটো কাৰণে তোমাক চলুট জনাইছোঁ। আৰু বেলেগ কিবা বনোৱা, পানী দি চলা গাড়ী বনোৱা, কিবা বনোৱা, ভাল কথা, বহুত ভাল। এই ৰিয়েলিষ্টিকটোতো মাজত কি কৰে, ধুমকেতুৰ দৰেকৈ এনেই মাজত সোমাই থাকে, এইটো এটা কোনো মানে হেৰি নাই, মানে কাৰোবাৰ ইয়াৰ
পকৰৰ পিছত দৌৰিব, তাৰ পকৰৰ পিছত দৌৰিব, মানে কি এইবিলাক? কাম নাই আৰু মানে এইবিলাক বন্ধ কৰা খুব ভাল হ'ব। বন্ধ কৰি ভাল কণ্টেণ্ট কৰা বেছি ভাল হ'ব। নাথাকিলে বাদ দিয়া, ভিডিঅ'ই নিদিবা, কি আছে? মোৰ লগত কোনো মানে সেয়া নাই, মই ভিডিঅ' নিদিওঁ, বাছ সেইখিনি।